কাৰোবাৰ সুখৰ কাৰণ হোৱা সুখৰ ভাগ লোৱাজন নহয় আৰু দুখৰ সমভাগী হোৱা কাৰোবাৰ দুখৰ কাৰণ নহয়। জীৱনটো পাতল পাতল অনুভৱ হ'ব যেতিয়া আনৰ ওপৰত কমকৈ আশা আৰু নিজৰ ওপৰত বেছি ভৰসা কৰিবলৈ ল'বা। যেতিয়া বেয়া সময়বোৰে বেৰি ধৰে তেতিয়া আপোন মানুহবোৰেও মুখ ঘূৰাবলৈ আৰম্ভ কৰে। যিসকল লোকে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিব পাৰে সেইসকলক সফল হোৱাৰ পৰা কোনেও ধৰি ৰাখিব নোৱাৰে। মহান লোকৰ মহান বাণীবোৰ মাথো পঢ়ি থাকিলে সমাজ সলনি কেতিয়াও নহয়। সমাজ সলনি হ'ব তেতিয়া যেতিয়া সেই মহান বাণীবোৰক অনুসৰণ কৰি আগবাঢ়িব। এটা অপ্ৰিয় সত্য কথা, যিসকল লোক হৃদয়ৰ পৰা ভাল হয় সেইসকল লোকক স্বাৰ্থপৰ মানুহে ভালকৈ ঠগি থাকে। যদি কোনোবাই তোমাক ৰখাই, তোমাক বাধা দিয়ে, তোমাৰ পৰা কিছু সময় বিচাৰে, তোমাৰ যত্ন লয়, তেতিয়াহ'লে তুমি সঁচাই ভাগ্যৱান। কাৰণ ভাগ্যৱান লোকসকলেহে এনেধৰণৰ লোকসকলক পায়। এনে লোকক তুমিও সময় থাকোঁতেই গুৰুত্ব দিয়া। যদি তেনে লোক হেৰাই যায় পিছত হাজাৰ বিচাৰি থাকিলেও বিচাৰি নাপাবা। সঁচা সম্পৰ্কই ধন, দামী উপহাৰ ইত্যাদি একোৱেই নিবিচাৰে, মাথো বিচাৰে কিছু সময় আৰু সন্মান। আপুনি যদি মাথো দুখক গুৰুত্ব দিয়ে তেতিয়া সদায় দুখী হৈয়ে থাকিব, কিন্তু যদি সুখবোৰক গুৰুত্ব দিয়ে তেতিয়া সুখী হ'ব পাৰিব। কাৰণ আপুনি যি ধৰণৰ বস্তুৰ প্ৰতি বেছি ধ্যান দিয়ে তেনে প্ৰকাৰৰ বস্তুবোৰ সক্ৰিয় হৈ পৰে। এনে কিছুমান পৰিস্থিতি আহে যিবোৰ ক'লে বুজি পোৱা নাযায়, নিজে ভোগ কৰিলেহে বুজিব পৰা যায় আচলতে কিমান কষ্টকৰ। নতুনকৈ চেষ্টা কৰিবলৈ কেতিয়াও নাভাগৰিবা, কাৰণ এইবাৰ তোমাৰ আৰম্ভণি শূন্যৰ পৰা নহয়, আগত পোৱা অনুভৱবোৰৰ পৰা হ'ব। জুইশলা কাঠিটোৱে আন কিবা বস্তু জ্বলোৱাৰ আগত নিজক জ্বলাই লয়। ঠিক একেদৰে খঙে প্ৰথমতে আপোনাক ধ্বংসৰ ফালে ঠেলি দিয়ে আৰু তাৰ পিছত আনক ধ্বংস কৰে। সংস্কাৰৰ বিষয়ে একো নিশিকোৱাকৈ যদি আপুনি আপোনাৰ সন্তানক প্ৰতিটো সুবিধা দিয়ে তেতিয়া জানি লওক আপোনাৰ সন্তানৰ পতন নিশ্চিত। মাটিত থকা মানুহে সম্পত্তিৰ হিচাপ কৰে, কালি কিমান আছিল আৰু আজি কিমান বাঢ়িল, আৰু ওপৰত থকা ভগৱানে হাঁহি হাঁহি মানুহৰ উশাহৰ হিচাপ লয়, কালি কিমান আছিল আজি কিমান কমিল।